চাচোন গহৈ মম কিন্তু একদম হেৰি টেষ্ট বেলেগ হেল্ল' গাইজ ৱেলকাম টু মাই নতুন ভিডিঅ' আজি মানে অকণমান এতিয়া ওলাই আহিছোঁ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই মানে কি ভিডিঅ' বনাম ভাবিয়ে নাই পোৱা আকৌ এতিয়া মানে আমাৰ এইকেইটাৰ লগত অকণমান ওলাই আহিছোঁ এতিয়া অইল মাৰ্কেটত ৰখি আছোঁ মানে এইটো কি বুলি কয় বহুত বেয়া বৰষুণ দি আছে চব বহি দিব লগা হৈছে এতিয়া গাড়ীৰ ভিতৰতে এতিয়া ফাইনেলি মানে বৰষুণ যাক এৰিছে এতিয়া অকণমান ওলাই যাওঁ বজাৰ চজাৰ কৰিবলৈ আছে আমাৰ এইটো শ্যাম কানুৱে কিবা বজাৰ কৰে আমাৰ ঋষি ককাই কিবা বজাৰ কৰে মোৰ কিবা একো কৰিব নাই মই এনেই উঠি আহিলোঁ সিহঁতৰ লগতে যাওঁ বজাৰ চজাৰ কৰি লওঁ এইখন মানে আমাৰ তেল মাৰ্কেটৰ ৰাতিৰ দৃশ্য দেই এতিয়া মানে ভিতৰলৈ সোমাই আহিলোঁ কিন্তু তামাম ইয়াতো ভিতৰতো বৰষুণ পৰি আছে আকৌ মাছ নিবলৈ আহিছোঁ চান্দা মাছ নাকি লৈ যাওঁ মানে খাবলৈ ভাল দিন কেনেকুৱা হ'ব অঁ হয় না এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল মানে এতিয়া সেইফালে পুৰণা বাছ ষ্টেণ্ড বুলি জেগাটুকুৰা আছে এই ওচৰতে মানে তাত মানে কি বুলি কয় গাহৰি বোলাজাত গাহৰি ম'ম' বোলাজাত পায় মানে পৰ্ক ম'ম' খাই আহোঁ মানে কেনেকুৱা লাগে সন্ধিয়া সময়ত অলমাৰ্কেট অহা মজাই বেলেগ মানে ইজনী চাবি না সিজনী চাবি একদম মানে কৈছোঁ নহয় কিন্তু দুখৰ বেঙেনা আজি এজনীও মানে নাই এই বৰষুণ জাগে চব গেলাই দিলে আজি এতিয়া মানে পালোহি জেগাটুকুৰা সেইফালে সেইডোখৰতে মানে বনাই গাহৰি ম'ম' বোলাজাত গাহৰি ম'ম' এতিয়া গাড়ীত আনি ল'ম গাড়ীতে খাম মানে এইখন মানে গাহৰি ম'ম' দোকান অকণমান দেৰি লাগিব বুলি কৈছে 10 মিনিটমান ৰখিব কৈছে সিমান দে আমি বৰষুণত তিতি পিনি বাহিৰৰ দৃশ্য উপভোগ কৰোঁ এইটো আমাৰ শ্যাম কানু এইটো আমাৰ গেঠেলা এতিয়া চব মানে গাড়ীতে আনি ল'লোঁ গাড়ীতে খাম এইবোৰ ম'ম' আৰু চিকেন পকৰি আনি ল'লোঁ এতিয়া চিকেন পকৰি আৰু ম'ম' একদম পূৰা বিন্দাছ খাম এইটো পিছফালে আহিলে এইটো আগফালে পূৰা মজা লৈ লৈ চুপ পূৰা খাই আছে ভিডিঅ' আকৌ গাইছ আমি এতিয়া চুপ খাইছোঁ আৰু ম'ম' আছে ম'ম' আছে আৰু কি বুলি কয় চিকেন পকৰা আছে চিকেন পকৰা হেনো 50 টকাত অকল 4 পিচ তাতকৈ সেই আমাৰ সেইফালে অকণমান খুৱাই ঠিক আছে বিচাৰি আহিলোঁ সেই মাইকী মানুহৰ দোকান এখনত সোমালোঁ কাটি দিব নি কৈছোঁ একদম কাটি নিদিওঁ বেয়া নাপাবা দেই ভাই কৈছে তাৰপৰা হেৰি বোলে এইটো কি বুলি কয় ৰ'ব তাৰপৰা কৈছে হেৰি কাষ্টমাৰ আহিলে আহিব নাহিলে নাই বোলে ৱাহ এনে কেনেকুৱা বোলো এইখিনি চিকেন পকৰা মেহেংগাই বহুত বাৰগে আহে বে হয় নাই হাফ প্লেটৰ আগতে দিছিলে আগতে মানে কি এমাহ মানৰ আগলৈকে খাইছোঁ হেৰি টকাত দিছে হেৰি দিছে আকৌ এই 60 টকা 50 টকাত 6 পিচ দিছে যেতিয়া 50 টকাত 2 পিচ কমাই দিলে দিছে অকল 4 পিচ এই চিকেন পকৰি ঠেংটো দাম শুনিছোঁ ঠেংটো বোলে ঠেংটো এই অকণমানি ঠেংটোত সেই 1 পিচত 30 টকা হ'ব এতিয়া খাওঁ উপভোগ কৰোঁ হজমে নহ'ব কিজানি এইকেইডোখৰ দেই দুখে লাগিছে দামটো দেখি এইবাৰ গহৈ মমজাত উলিয়াই লৈছোঁ উলিয়া সিটো উলিয়া এই দুদিনমান আগলৈকে দিছিলে ৰ'ব 20 টকাত হাফ প্লেট ম'ম' পাইছিলোঁ 4 পিচ দিছিলে তাৰপিছত 30 টকাত 4 পিচ হা এতিয়া 30 টকাত 3 পিচ নাপায় হ'লেও কিন্তু ইয়াত ম'ম'টো ৰাম টেষ্টি খাই ভাল লাগে এইটো ম'ম'টো চাচোন গহৈ ম'ম' কিন্তু একদম হেৰি টেষ্ট বেলেগ একে দাম কিন্তু নৰ্মেল ম'ম'তকৈ এইটো খোৱা মজা আছে আকৌ আজি যে মই তোমালোকক খুৱাইছোঁ তোমালোকৰ মানে কেনেকুৱা লাগিছে আজি মোৰ ফালৰ পৰা চবতকৈ কমকৈ পইচা ই মিলাইছে কৈছে সি খুৱাইছে গাইছ খাই মেলি আমাক মানে পলিথিন এটা পেলাই থওঁ মেমে মানে আমাক ৰাস্তাত য'ত ত'ত পেলাব নিদিয়ে সদায় ডাষ্টবিনত পেলাব দিছে তো পেলাই থৈ কলেজ গৈ কিবা এটা শিকিছে সেইটো দেখি ভাল লাগিলে মানে ইভাগেতো মন নিদিয়ে সেইটো যে মন দিলে বহুত ভাল লাগিলে বহুত
এতিয়া মানে তাৰপৰা ওলাই আহি আমি এজেগাত গৈ আছো কি বুলি কয় ভবানী মাৰ্কেট বুলি কয় তাত মানে এজেগাত পাণ মজা বনাই একদম পাণ খাই আহোঁ মানে ইমানকৈ নাখাওঁ মানে এনেই আজি অকণমান পটককৈ মনত পেলাই দিলে মানে এটাই এতিয়া মোক অকণমান খাব মন গৈছে পাণ এখন খাই আহোঁ এইখন মিঠা পাণখন যোনখনৰ কাৰণে আমি ইমান দূৰ আহিলোঁ পাণ খাইয়ে গা পাণ হা খাইকে পাণ বা লগাই দে গানটো লগাই দে ওলাই নাহিলে এনেকুৱা এটা নাখালে মনটো শান্তিয়ে নালাগে ষ্টিং খাওঁ মানে বেছিকৈ ষ্টিংটো নাপালোঁ আমাৰ এৰিয়াত মানে ষ্টিঙৰ বৰ অভাৱ দোকানখন আজি পাম কাইলৈ নাই বুলি কৈ দিব এনেকুৱা বহুত চলে ষ্টিং তাকে আৰু এতিয়া ঘৰো পালোহি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ মানে এনেই আৰু সৰু ভিডিঅ' এটা বনালোঁ বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই তাকে বোলো বনাই দিওঁ কিবা এটা সেইটো ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দেই